মই আজি আহিছো স্কুটি শিকিবলে আৰু এতিয়া আমি গৈ আছো ফিল্ডত তো চাই থাকিব আপোনালোকে কিখিনি মই চলাব পাৰো এনে বলকচোন আজি ভিডিওটো আৰম্ভ কৰো তো আমি আহি পালো ফিল্ডত আৰু ইয়া পাপন বাবুই সাইকেল চলাই আছে এতিয়া মাইনা ৰেডি হৈ লৈছে স্কুটি চলাব মানে লেফট সাইডৰ এইটো হল ব্ৰেক আৰু সোঁ হাতৰ ব্ৰেক আছে তুমি যদি স্কুটিখন চলাই গৈ থাকোঁতে ৰখিব লগা হয় তেতিয়াহ'লে ব্ৰেকটো মাৰিবা কিন্তু ৰাইট সাইডৰ ব্ৰেকটো আগত নামাৰিবা পিছৰ ব্ৰেকটো তুমি আগতে মাৰিবা তাৰপিছত ৰখি দিবা আৰু যদি যাব লগা হয় তেতিয়া তুমি লাহেকৈ ৰেষ্টটো পকাই যাই থাকিবা তেতিয়া স্কুটিখন গৈ থাকিব ঠিক তুমি এতিয়া লাহে লাহে চেষ্টা কৰাচোন ষ্টাৰ্ট দিয়া লাহে লাহে পকাই থাকিবা আৰু ব্ৰেকত লেফট সাইডৰ ব্ৰেকটোত হাতটো ৰাখি থবা হা ভয় লাগি আছে ভয়টো লাগিবই প্ৰথমতে লাহে লাহে গৈ থাকা লাহে লাহে গৈ থাকা So friends, মই অলপ পাৰা হৈ গলো আৰু অলপমান চলালে আহি যাব পুৰা তো আপোনালোকে চাই থাকক মই এতিয়া আৰু একবাৰ চলাই আহো লোৱা পাপা ধৰা কেমেৰাটো আপোনালোকে চাই থাকক পাপন বাবুকে উঠাই লৈছো আৰু মই ভাবা নাছিলো যে একদিনতে মই পাৰা হৈ যাম এবাৰে ভাল লাগি আছে আরেকো চলাই আহো তো ফ্রেন্ডস মই আগতে স্কুটি শিকাৰ আগতে সাইকেলখন ভালদৰে শিকি লৈছো এইভাবে স্কুটিখন চলাবৰ কাৰণে মোৰ অলপমান সুবিধা হৈছে তো পাপন বাবু তুমি কিতে শিকিবা স্কুটি ডাঙৰ হলে শিকিবা কি হল তোমাৰ ৰদ ফলে ৰাতিপুৱা আহিছো তো ৰদ দি আছে এইটো কাৰণে এনেকৈ আছে তো আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো বাই বাই